বন্ধু বান্ধৱীসকল নমস্কাৰ আৰ এডুকেশ্যন অসম চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই তোমালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022 অধীনৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লিখিত পৰীক্ষাৰ তাৰিখ ইতিমধ্যে ঘোষণা কৰিছে আৰু সেই অনুসৰি গ্ৰেড 4 এক্সাম অনুষ্ঠিত হ'ব 21 আগষ্ট 2022 আৰু গ্ৰেড 3 পৰীক্ষা অনুষ্ঠিত হ'ব 28 আগষ্ট 2022 তাৰিখে। এই লিখিত পৰীক্ষাত কিমানটা প্ৰশ্ন থাকিব, সময় কিমান থাকিব, সিলেবাস কি, এই সকলো কথা মই এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিবা আৰু আৰ এডুকেশ্যন অসম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। প্ৰথমতে লৈছোঁ গ্ৰেড 3 এইচএছ যোগ্যতাৰ কেটেগৰী লৈ। এই কেটেগৰী পৰীক্ষাটোত 100টা MCQ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন থাকিব। মুঠ নম্বৰ থাকিব 150 আৰু সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ 2 ঘণ্টা। এতিয়া এই কেটেগৰীৰ কাৰণে সিলেবাস কি লাগিব চাই লওঁ আহা। ক্লাছ 12 পোষ্টৰ কাৰণে ছ'চিয়েল ষ্টাডিজ, জেনেৰেল নলেজ, জেনেৰেল মেথমেটিক্স ক্লাছ 10 লেভেলৰ, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং আৰু জেনেৰেল ইংলিছৰ ওপৰত প্ৰশ্ন আহিব। এতিয়া লৈছোঁ ডিগ্ৰী পোষ্ট অৰ্থাৎ যিসমূহ পোষ্টৰ কাৰণে ডিগ্ৰী কোৱালিফিকেশ্যন লগা আছিলে আৰু এই ডিগ্ৰী পোষ্টৰ পৰীক্ষাত MCQ থাকিব 100টা আৰু মুঠ নম্বৰ থাকিব 175 আৰু পৰীক্ষাৰ সময় আবেলি 2 বজাৰ পৰা 4 বজালৈ। আৰু এই কেটেগৰীৰ পৰীক্ষাত ছ'চিয়েল ষ্টাডিজ বা ছ'চিয়েল ছায়েন্সৰ প্ৰশ্ন আহিব, লগতে জেনেৰেল নলেজ, লজিকেল ৰিজনিং এণ্ড কোৱান্টিটেটিভ এপ্টিটিউড, ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড লেংগুৱেজ আৰু ক্লাছ 10 লেভেলৰ জেনেৰেল মেথমেটিক্স আৰু জেনেৰেল ইংলিছৰ প্ৰশ্ন আহিব। এতিয়া আহিছোঁ ক্লাছ 4 বা গ্ৰেড 4 পোষ্টলৈ। মুঠ পোষ্ট আছিল 13,300 পোষ্ট আৰু ইয়াৰে দুটা কেটেগৰী ক্লাছ 8 আৰু ক্লাছ 10 লেভেল। দুয়োটা কেটেগৰীৰে পৰীক্ষা অনুষ্ঠিত হ'ব 21 আগষ্ট 2022 তাৰিখে। ক্লাছ 8 পোষ্টৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হ'ব ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ আৰু ক্লাছ 10 পোষ্টৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হ'ব আবেলি 2 বজাৰ পৰা 4 বজালৈ। পৰীক্ষাটোত 135টা MCQ বা মাল্টিপল চইচ কুৱেশ্যন থাকিব আৰু মুঠ নম্বৰ থাকিব 135। আৰু এই ক্লাছ 4 বা গ্ৰেড 4 পৰীক্ষাটোৰ কাৰণে ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথমেটিক্স, জেনেৰেল নলেজ আৰু মেণ্টেল এবিলিটি এণ্ড ৰিজনিঙৰ ওপৰত প্ৰশ্ন আহিব আৰু গোটেই প্ৰশ্নখিনি SCERT চিলেবাছ অনুযায়ী ক্লাছ 10 আৰু ক্লাছ 8 লেভেলৰ হ'ব। এই আটাইকেইটা কেটেগৰীৰ ক্ষেত্ৰতে কোনো নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা নাথাকিব। গতিকে বন্ধু বান্ধৱীসকল হাতত আৰু বেছি দিন নাই, এতিয়া অন্য সকলো কথা বাদ দি কেৱল প্ৰস্তুতি চলোৱা। এইকেইদিন যথেষ্ট কষ্ট কৰা, নিশ্চয় সফলতা লাভ কৰিব পাৰিবা। এই ভিডিঅ'টোত এইখিনিয়েই। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ। ভিডিঅ'টো ভাল পালে লাইক কৰিবা, কমেণ্ট কৰিবা, লগতে আৰ এডুকেশ্যন অসম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।